Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ আৰু এই ভিডিঅ'টোত আমি হায়াৰ অৰ্ডাৰ থিংকিং স্কিলছৰ ওপৰত বেছড বেলেগ এটা কুৱেশ্যন লৈ আহিছোঁ আৰ ডি শৰ্মা বুকখনৰ পৰা আৰু এই কুৱেশ্যনটোত আমি ক্লাছ 9 আৰু ক্লাছ 10 দুইটা ক্লাছৰে কনসেপ্ট লৈ পেলাই কুৱেশ্যনটো একচুয়ালি এই বুকখনত দিয়া হৈছে আৰু কুৱেশ্যনটো আমি এতিয়া কম সময়ৰ ভিতৰতে আৰম্ভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে চাই থাকিবা ইয়াৰ তিনিটা পাৰ্ট আছে আমি তিনিটা পাৰ্ট ভালদৰে বুজি ল'ব লাগিব আৰু কেনেকৈ উলিয়াব লাগে আমি গোটেই ষ্টেপছখিনি এফালৰ পৰা কৰি যাম এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো এতিয়া আমি যদি এই প্ৰশ্নটো লৈ যাওঁ এই প্ৰশ্নটোত আমি দেখা পাম যে ইয়াত এটা ত্ৰিঘাত বহুপদ দিয়া আছে আৰু ত্ৰিঘাত বহুপদটো হয় কি x³ ত্ৰিঘাত বহুপদটো হৈছে x³ plus twice x square plus kx plus 3 গতিকে এই ত্ৰিঘাত বহুপদটোক কিহেৰে হৰণ যায় বুলি কৈছে আমাক প্ৰশ্নটো ধুনিয়াকৈ কৈ দিছে যে x - 3 আমি কি কৰিব পাৰো ত্ৰিঘাত বহুপদটোক হৰণ কৰিব পাৰো সেইখিনিলৈকে ঠিকই আছে কিন্তু হৰণ কৰিলে ভাগশেষটো কি পোৱা যায় বুলি কৈছে 21 পোৱা যায় মানে সম্পূৰ্ণৰূপে হৰণ নাযায় ভাগশেষ 21 থাকে গতিকে সেই ভাগশেষটো যদি 21 থাকে তেতিয়া হলে 9 ৰ কনসেপ্টটো আহিব ভাগশেষ উপপাদ্য আৰু সেই ভাগশেষ উপপাদ্যটো আমি কেনেকৈ প্ৰয়োগ কৰিম ইয়াত যিটোৰে হৰণ কৰিব লাগে তাৰ শূন্যটো আগতে উলিয়াই লম অৰ্থাৎ আমি x - 3 ৰ শূন্য উলিয়াম x - 3 ৰ শূন্য উলিয়ালে কি হ'ব আমি x - 3 কি ধৰি লম 0 ধৰিম লম গতিকে let x - 3 0 লিখি লব পাৰো তে হেতু যদি লিখো তেতিয়া x ৰ ভ্যালুটো কি ওলাব 3 ওলাব তে সেই x ৰ ভ্যালুটো যদি আমি বহুপদটোত বহাই দিও এটা আমাৰ বহুপদ কোনটো দিয়া আছিল বহুপদটো দিছিলে px যেটো আমি px বুলি ধৰি লৈছো আৰু বহুপদটো দিছে আমাক x³ + twice x square plus kx plus 3 এই যেটো বহুপদ এই বহুপদটোত x ৰ মান 3 বহাই দিলে আমাৰ ভাগশেষ ওলাব গতিকে px যেটো আছিল px ত যদি মই 3 বহাই দিও তেতিয়া আমাৰ যেটো ভাগশেষ সেই ভাগশেষটো ওলাব আৰু ভাগশেষটো আমাক দি থোৱা আছে 21 এতিয়া px ত x ৰ হলনি যদি 3 বহুৱাও তেতিয়া নিশ্চয় ইয়াত px ৰ হলনি যদি 3 আহে তেতিয়া ইয়াত কি হ'ব 3³ plus 2 into 3 square plus k into 3 plus 3 সেই পাৰ্টটো আমি ইয়াত বহাই দিম এতিয়া যেহেতু p3 লিখা হৈছে তাৰ হলনি মই 3³ plus 2 into 3 square plus 3k plus 3 লিখিব পাৰো is equal to কি আছে 21 আছে implies দিলো 3³ মানে কি হয় তোমালোকে জানা হেতু হৈছে 27 plus 2 into 3 square মানে হৈছে 9 into 2 কৰিলে আমি কিমান পাম 18 পাম plus 3 এটা আছে plus 3k আছে ইফালে আছে 21 এটো আমি সলভ কৰি গৈ থাকো তেতিয়া 27 plus 3 কৰিলে আমি 30 পাও 30 plus 18 কৰিলে আমি পাম 48 plus 3k this will be equal to 21 now we have to find the value of k k এর value আমি ফাইন্ড কৰিব লাগে so 3k will be equal to 21 minus 48 and this will be equal to 8 minus 1 কৰিলে আমি কি পাম 7 পাম আৰু 4 minus 2 কৰিলে আমি কি পাম 2 পাম so minus 27 there will be a minus sign before 27 এটা 3k is equal to যদি minus 27 ওলাইছে তেতিয়া হলে k এর ভ্যালু কি ওলাব k will be equal to minus 27 divided by 3 and this will be equal to minus 9 so আমি k এর ভ্যালু কি পালো 9 পালো এখানলৈকে ঠিকই আছে আমাৰ ফার্স্ট পার্টটো হৈ গল আমি k এর মান উলিয়ালো এটা সেকেন্ড পার্টটোলে যাও সেকেন্ড পার্টটো ভাগফল উলিয়াবলৈ কৈছে তো ভাগফল যদি উলিয়াব লাগে তেতিয়া হলে আমি হৰণ কৰিব লাগিব হয় নে এটা আমি হৰণ কৰি চাও x - 3 ৰে এই যেটো বহুপদ আছে সেই বহুপদটো হৰণ কৰিম খালি তাত k এর ভ্যালু আমি কি পাইছো 9 পাইছো সো px ত এতিয়া x ৰ হলনি কি বহাব লাগিব px ত আমি x ৰ হলনি বহাব লাগিব 9 খালি অকল 9 নহয় -9 বহাব লাগিব ঠিক আছে এতিয়া ভাগ x ৰ সৰি k ৰ হলনি আমি -9 বহাব লাগিব k ৰ হলনি যদি -9 বহাও তেতিয়া px টো কি হৈ যাব px টো হ'ব x³ plus 2x square তাৰ পাছতে কি আছিল x³ plus 2x square k ৰ হলনি আহিব -9 so this will be minus 9x plus কিমান আছিল -9x plus 3 px ক যদি আমি x - 3 ৰে x - 3 আছিল x - 3 ৰে যদি হৰণ কৰো তেতিয়া আমি এটা ভাগশেষ পাও ন মানে আমি এনেকৈ লিখিব পাৰো ভাজ্য is equal to ভাজ্য is equal to ভাজক পূৰণ
ভাগফল যোগ ভাগ শেষ এইটোতো তোমালোকে জানা এতিয়া ভাজ্যটো আমাৰ কি আছে ভাজ্যটো আছে x³ + টুৱাইছ x² মাইনাছ 9x + 3 হেতু ঠিকই আছে ভাজক কি আছে x - 3 ভাগফল কি আছে আমি জানো নে আমি ভাগফল নাজানো ইয়াত আমি ভাগফল নাজানো কি হয় আৰু এফালে ভাগশেষটো কি হৈ আছে যোগ হৈ আছে ভাগশেষটো কিমান 21 এতিয়া x - 3 পূৰণ ভাগফল যোগ ভাগশেষটো 21 এতিয়া 21টো যদি আমি সোঁফালৰ পৰা বাওঁফাললৈ লৈ যাওঁ তেতিয়া x³ + টুৱাইছ x² মাইনাছ 9x + 3 মাইনাছ 21 ইজ ইকুৱেল টু কি থাকিব x - 3 ইনটু ভাগফল থাকিব আমাক এই ভাগফলটোহে সুধিছে গতিকে আমি যিটো বহুপদক x - 3 ৰে সম্পূৰ্ণৰূপে হৰণ যায় সেই বহুপদটো উলিয়াই লৈছো সেই বহুপদটো কি হয় এতিয়া ইয়াত আমি কি উলিয়াব লাগিব আমি ভাগফলটো উলিয়াব লাগিব ভাগফলটো উলিয়াবলৈ হলে সোঁহাতে যদি আমি ভাগফলটো ৰাখি থওঁ তেতিয়া এইফালে কি আহিব x³ + টুৱাইছ x² মাইনাছ 9x আৰু 3 - 21 কৰিলে -18 পাম তাৰ তললৈ কাক আনিব লাগিব x - 3 যেহেতু x - 3 টো সোঁহাতে কি হৈ আছে পূৰণ হৈ আছে এতিয়া আমি ভাগফলটো উলিয়াও জাস্ট হৰণ কৰিব লাগে x - 3 আমি x³ + টুৱাইছ x² মাইনাছ 9x মাইনাছ 18 এটোক আমি কি কৰিম হৰণ কৰিম এতিয়া x ৰে x² লগত যেতিয়া আমি x ক পূৰণ কৰিম তেতিয়া এটো x³ হ'ব -3 * x² কৰিলে -3x² হ'ব এতিয়া মাইনাছ আছে প্লাস কৰি ল'ব লাগিব হেতু তোমালোকে জানা ক্লাস 9 ত পাইছিলা টুৱাইছ x² + থ্ৰাইছ x² দিস উইল বি ইকুৱেল টু 5x² -9x আছে -18 আছে এটো লিখি ললো x ৰ লগত এতিয়া আমি 5 পূৰণ কৰিব লাগিব তেতিয়া ইয়াত 5x পূৰণ কৰিব লাগিব x * 5x কৰিলে 5x² হ'ব -3 * 5x যদি কৰো তেতিয়া -15x হ'ব এটো +15 লৈ পৰিণত কৰিবা তাৰ পাছতে এফালে -18 আছে সো 15x - 9x কি পাবা 6x মাইনাস কি আছে ইয়াতে 18 আছে +6 ইয়াত দি দিলা x ৰ লগত 6 পূৰণ কৰিলে আমি পামগে 6x -3 * 6 পূৰণ কৰিলে পাম -18 সো ভাগশেষ কি ওলালে 0 ওলালে আৰু সেই সময়ত ভাগফলটো কি ওলালে ভাগফলটো ওলালে x² + 5x + 6 এটা লাষ্টত আমাক আৰু এটা কথা কৈছে পিছে দেই চাবা যেহেতু এটো ত্ৰিঘাত বহুপদ হয় বহুপদটোৰ শূন্য কেটা উলিয়াবলৈ কৈছে আৰু ত্ৰিঘাত বহুপদৰ শূন্য কেটা উলাব লাগিব আমি তিনিটা উলিয়াব লাগিব এতিয়া কথাটো হ'ল যেটো আমাক আমি x³ + টুৱাইছ x² মাইনাছ 9x মাইনাছ 18 এই বহুপদটো পাইছিলো এই বহুপদটোক আমি x - 3 আৰু কাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো x² + 5x + 6 এটা শূন্য যদি উলিয়াবলৈ হয় তেতিয়া এই বহুপদটোৰ মানটো কি বুলি ধৰি লম 0 বুলি ধৰি লম লেট x³ + টুৱাইছ x² মাইনাছ 9x মাইনাছ 18 দিস উইল বি ইকুৱেল টু 0 হলে এফালে ইকুৱেল টু 0 লিখিব পাৰিম ইমপ্লাইজ দিব লাগিব x - 3 আছে আৰু এতিয়া সেকেন্ড পাৰ্টটো আমি ভাঙো মধ্যপদ বিভাজন কৰিম তাৰ কাৰণে 5x টো কি কৰিব লাগিব টুৱাইছ x + থ্ৰাইছ x সো x² + টুৱাইছ x + থ্ৰাইছ x + 6 দিস উইল বি ইকুৱেল টু 0 ইয়া দুটাৰ প্ৰডাক্টটো কি হৈ আছে 0 হৈ আছে x - 3 তেনেকৈ ৰাখিলো এটা ইয়াত x কমন ললে প্ৰথম দুটাৰ পৰা x কমন ললে তাত থাকিব x + 2 আৰু প্লাস সেকেন্ড পাছৰ দুটাৰ পৰা x কমন 3 যদি কমন লও তেতিয়া থাকিব তাত x + 2 ইকুৱেল টু 0 আলটিমেটলি আমাৰ উৎপাদক কেটা কি ওলালে এটা x - 3 এটা x + 2 আৰু এটা কি ওলালে x + 3 ইজ ইকুৱেল টু 0 খালি তিনিটা ৰাশিৰ পূৰণফল তেতিয়া 0 হ'ব যেতিয়া হয়তো x - 3 ইকুৱেল টু 0 হ'ব লাগিব নাইবা x + 2 ইকুৱেল টু 0 হ'ব লাগিব নাইবা x + 3 ইকুৱেল টু 0 হ'ব লাগিব x - 3 ইকুৱেল টু 0 হলে x ৰ ভ্যালু কি হ'ব 3 x + 2 ইকুৱেল টু 0 হলে x ৰ ভ্যালু হ'ব -2 আৰু x + 3 ইকুৱেল টু 0 হলে x ৰ ভ্যালু হ'বগে -3 গতিকে আমি শূন্য কেটা উলিয়ালো শূন্য তিনিটা পালো এটা হৈছে 3 এটা হৈছে -2 আৰু এটা হৈছে -3 তোমালোকে যদি এই ভিডিওবোৰ ভাল পাইছা তেতিয়া হলে এই ভিডিওবোৰ লাইক কৰিব লাগিব শেয়াৰ কৰিব লাগিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়া হলে সেই চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাগিব ধন্যবাদ